পাউৰাকেইটাক অলপমান আধাৰে দিম দে। ৰাতিপুৱাই উঠলো হাও পাউৰা দুটা দেখোন নাই, কোনোবাই নিলা। কোনে নিবা পাৰে পাউৰা দুটা? চালা এই হৰকান্তৰে কাম হ'ব। ইয়াক আজি লগ পালি আজি ইয়াক মই কাটিম, একে ঘাইয়ে দুই চিঙা কৰি দিম। অ বেটা পাউৰা চোৰ, অ বেটা মোৰ পাউৰা চুৰ কৰি তই ক'ত পল? চালা ইয়াক মই ৰখা দিছিলো, সি মোৰ আগে আগে দৌৰলাকে, ক'ৰবাত সোমে গেল, লগে নাপালো। বদমাছ, পাউৰা চুৰ কৰি সি দাউৰি আছে। চালা কুকুৰক আজি মই কি কৰিম? ইয়াক মই বিচাৰ দিম, জৰিমনা ভৰাম, তিতানে সি গম পাব। কাণত ধৰি তাৰ উঠা বহা কৰি। চালা সি ধেমালি বুলি ভাবছে একযোৰ পাউৰা চুৰ কৰা। হা, খং দেখা নাই মানুহৰ, মাথা গৰম কৰি দিছি একদম। দেৱৈ, অ ঘৰত আছা না? উঠাই নাই নেকি এহাৰ মানুহ? মই ময়ে কি হৈছিল পিছে ইমান পুৱাই পুৱাই? নকবি দে ভাই, মোৰ জানা না ইমান বেয়া দিন পৰছি। মোৰ একযোৰ বৰ মৰমৰ পাউৰা আছিল, সদায় ৰাতিপুৱা তাক উঠি মই আধাৰ দিওঁ। আজি চাওঁ পাউৰাযোৰটো নাই। ইতা কি কৰিম বুলি ভাবছা পিছে? ভাবছো এতিয়া সিয়াক মই লগো পালো, মাতলো, দাউচি মোক দেখা পাই, ইমান মাতলো নাহিল। আজি বিচাৰ দিম, গতিকে দিপৰা তুহুন যাবি আৰু মই তাহাৰ কাকাকো কৈ আহোঁ। বিচাৰখন ক'ত হ'ব পিছে? আমাৰ তাতে হ'ব। দে তে জৰিমনা ভৰাব লাগিব কিন্তু। হ'ব দে, কেইটা বিচাৰ কৰা চাম আমিও। কেইটামানত যাম পিছে? আহিবি আৰু 10টামান বজাত। দে তে অ বিষ্ণু, বিষ্ণু উঠাই নাই নেকি নে? অ ৰচোন যাবাই হৈছিলো। কি হয়? তাৰমানে মোৰ যি পাউৰাযোৰ আছিল, হৰকান্তে চুৰ কৰি নিলাকে। কেইনা আনিছে? কালি ৰাতি। হয় নেকি? তাক ৰাতিপুৱা মই দেখাও পালো, মোক দেখি একদম কুকুৰ দৌৰা দিছে ভাই। ইমান মাতলো, লাগালি না দাখান লৈছিলো, কাটলো হৈ লগ পালি। ইমান মৰমৰ পাউৰাযোৰ মই চুৰ কৰি নিলা। এতিয়া তাৰ ওপৰত মই বিচাৰ দিম। মই আহা দাদাহাক কৈছো, তইও যাবি আৰু তই এটা কাম কৰিবি হা, হৰকান্তক বিচাৰি লৈ আহিবি আমাৰ। দে দে হ'ব দে। হা তাক আজি জৰিমনা কৰিব লাগিব। বিচাৰটো কেতিয়া দিছা? 10টামান বজাত। দে যাবি হা? অ হৰকান্ত, হৰকান্ত ঘৰত আছা না? অ তইহে নেকি দাইদে? দেখি পিছে তই বোলে নিলম আৰু কালি পাউৰা চুৰ কৰছা? কৰা কচুৰ এটা, কিন্তু যোৱা ৰাতি কাৰ ঘৰত কৰলো মোৰ মনত পৰা নাই। নিলম আৰু ঘৰতে গৈছিলো নেকি? আজি বিচাৰ দিছি, তাৰ ঘৰত যাবা দিছি 10টামান বজাত। দেচোন মই পাৰলি যাম যা। হৰকান্ত, তই পিছে ইয়াৰ পাউৰাযোৰা কিয় চুৰ কৰিলি নিলমৰ? দাদা, তই মোৰ কথা কি বুজি পাবি? মই কি কাৰণত কালি ৰাতি চুৰ কৰবা গেলো সেই কথাটো মইহে বুজি পাওঁ। কিহৰ কাৰণে বা গেলি? এতিয়া মোৰ ঘৰখন চলোৱাৰ কাৰণে বেলেগ হিচাপত যদি মই চুৰ কৰবা যাওঁ, জেলৰ ভাত খাবা লাগে। সেইকাৰণে মই কালি ৰাতি পাৰযোৰ চুৰ কৰবা লগা হৈছে। কান্ত, তুই আর এগুলাহান কাম বাদ দি তোর চলি বলিও ডাঙার হইছি, আর ঘরে তার ঘরে পাউরা চুর করে থাকা কিবা করে থাকা এগুলাহান কাম বাদ দি আর দে দাই দে, আজিৰ পৰা মই চুৰ নকৰোঁ, ভাল কাম কৰবা চেষ্টা কৰিম, ৰাখিম মই। এতিয়া মই সেইগিলাখান নাজানো, মোৰ পাউৰাযোৰ চুৰ কৰছে, মোক এতিয়া জৰিমনা দিব লাগিব। আপোনালোকে যি কয় এতিয়া সেইটোৱে হ'ব। তই এতিয়া জৰিমনা দিব লাগিব আৰু কামত ধৰিব লাগিব। হ'ব দে দাইতে, তুমি এতিয়া যি বিচাৰ কৰছা মই সেই ৰাস্তাতে যাব লাগিব। মই ঘৰৰ পৰা জৰিমনা
মেও দাইদে হেৰি মোৰ জৰিমনাটো লওক ই জৰিমনা আনছি ও এগলা কি দেখোন কি দিছে চাচোন কি দিছি কি দিছি চাও কিবা দেখোন ইডাল জৰি হাও ইখান দেখোন মনা আৰু একো নাই পইচা দিছে হাও তই ইগলা কি আনলি তোক দেখোন জৰিমানা দিবা দিছি তই ইগলা কিবা লৈছা দাইদে তুহুন মেচোন কৈছাই যে জৰিমনা ভৰবা লাগব মই জৰিমনা আনি দিছোঁ চা ইয়াৰ কাণ্ড ইয়াক দেখোন জৰিমানা দিবা দিছা আৰু ই এগলা কি দিলা ধৰবা লাগব এতিয়া দাইদে ইয়াতে যি কৈছি সেইখিনিয়ে কৰ তই এতিয়া কাণত ধৰ হ'ব দে দাইদে ধৰছোঁ কাণত তই কি কৰলাকে ই কুকুৰৰ গু মোৰ কাণত ধৰি দাউছি ও বাপা হরকান্ত খেন্তর ঘরক নাজে বিয়াকা ও বাপা খেন্তর ঘরত আছে কতল রাথা আমাৰ ইউটিউব চেনেলৰ এইটো প্ৰথম ফানি ভিডিঅ' গতিকে যদি আপোনালোকৰ ভাল লাগে লাইক কৰিব ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব লগতে ঘণ্টা